চতিয়াত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু নিশা চতিয়াৰ ২ নং কাছমাৰীত সংঘটিত হয় এই ঘটনা নিহত লোকজনৰ নাম পুনাৰাম বসুমতাৰী নিজৰ ঘৰতে হাতীটোৱে আক্ৰমণ কৰি হত্যা কৰে লোকজনক হাতীটোৱে দুলিত থকা ধান খাই থকা প্ৰত্যক্ষ কৰি খেদিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা সম্পত্তিৰ মৃতদেহটো সংগ্ৰহ কৰিছে চতিয়া আৰক্ষীয়ে নিশা 10 বাজি মানত আমাৰ গড়পাল কেম্পৰ ষ্টাফ আছিলে বেলেগ ফালে ডিউটি কৰি আছিলে কিন্তু আচানক অকলশৰীয়া হাতী এটা আহি এই মানুহজনক জখম কৰিলে তাৰপিছত তেওঁ ঢুকালে যেতিয়া গম পাইছে আমাৰ ষ্টাফে যে অমুক জেগাত হাতী ওলাইছে তেওঁলোক আহি উপস্থিত হৈছিলে কিন্তু বচাব নোৱাৰিলে মানুহ হাতী মানুহ মানে কেইটামান আছিলে মানুহ এজনেই আছে এটেক যাক কৰিছিল তেওঁ চোতালতে তেওঁক পালে কেইটা হাতী আছিলে হাতী চিংগুল আছিলে মানুহজনৰ বয়স আৰু নামটো কি আছিলে মানুহজনৰ পুনাৰাম বসুমতাৰী আৰু বয়স ৫৫ মান অনুমানিক ৫৫তকৈ বেছি হ'ব জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট NEZ নিউজ